Usman, পানী লৈ পানী লৈ দাদা আপোনাৰ এক্সিডেন্ট কেনেকৈ হ'ল? মোৰ ওচৰত ইমান কথা সময় নাই, মই এতিয়া কৈ আছোঁ শুনা। এটা নাৰিকল গছৰ অকল খায়াৰ তলত তাত 50 কৰোৰ টকা আছে। ভাল মানুহ দেখা গৈছে, তুমি তোমাৰ লৈ ল'বা। পানী এই মৰি গ'ল, পানী নালাগে মৰাৰ আগত কিবা গৈছিলে নেকি? কৈছিলে ডাঙৰ এডাল নাৰিকল গছৰ তলত ভৰিত বোলে 50 কৰোৰ টকা লুকাই থৈ গৈছে আৰু সেইটো পইচা আমি এতিয়া ওলাই ৰবা, এতিয়া সি যে কথাটো কৈছে এতিয়া কেনেকৈ বিশ্বাস কৰিম আমি? এইটো আমি চাব লাগিব। বাৰু চাম বলা নহ'লে। ৰবা আমি কি তাৰ বাপকৰ গোলাম নেকি? আমি যে পইচা বিচাৰিব যাম। এইখিনি যে পইচা ইয়াত লুকাই দিছোঁ, পইচাখিনিতো আমি ল'ব লাগিব। পইচাখিনি কেনেকুৱা ভাগ হ'ব? আমিতো 50 কৰোৰ টকা পালে আমিতো পূৰা মহাজন হৈ যাম, এটা লাইফ পূৰা বনি যাব, ফুলটো এনজয়। সেইটো হয়, আমি পইচাকেইটা 4 ভাগ কৰোঁ, ঠিক আছে? 4 ভাগ হ'ব? 4 ভাগ কিয় আকৌ? কিয়? উছমান আৰু তুমিনো 1 ইউনিট, 3 ভাগ হ'ব পইচা। 3 ভাগ নহয়, পইচা 4 ভাগে হয়। তোমালোকে 1 ইউনিটৰ মানুহ হয় নহয়? মোৰ লগত থাকি ফচাই দিবি আজি 1 ইউনিট নহয়। ঠিক আছে, পইচা আমি এটাও ভাগ নকৰোঁ, দুটাও ভাগ নকৰোঁ, কোনো ইউনিট নাই। পইচা যোনে আগত বিচাৰিব পাৰিব, যোনে পায় তাৰে পইচা, ঠিক আছে? উছমান, তুমি ইফালে বিচাৰা, মই ইফালে বিচাৰোঁ, ঠিক আছে? ক'ত গ'ল? ৰবা, মই চব আগতে পইচা বিচাৰিম, মালামাল আজি মই। আমি বিচাৰিয়ে আছো, তোমালোকে আমাৰ লগত কিয় আহিছা? নহয় আমিও এক্সট্ৰাকে আহিছো। এডাল কৰি লাভ নাই, আমি একেলগে বিচাৰো, জলদি পাই যাম, ঠিক আছে? ঠিক আছে। ক'ত আছিল বস্তুটো? ওলাই আছে নে? জলদি কোৱা আমাক। মাত্ৰ 30 টকাহে ওলাইছে বন্ধু। ইনে বেকাৰ কাম নাই, কাম কৰোঁ আমি। কি কৰা যায়? তাক নি কেনে নদীত পেলাই দিওঁ, তাৰ লাষ্টটো আমাক ইনে দৌৰাইছে। এতিয়া আমি দুচৰ লগত মাত্ৰ 30 টকাৰ কাৰণে, 30 টকাৰ কাৰণে ইমান কষ্ট হ'লনে? আমি দুটা 1 ইউনিট 10 টকা লৈ লৈছোঁ, তই পাইছো যদি মানুহে জানো এৰি দিব লৈছোঁ, তোমালোকক 10 লৈ ল'বা। লাষ্টটো এতিয়া পেলাই দিব লাষ্ট নহয় মানে মানুহটো আহি আছিলে, এক্সিডেন্ট হ'ল। এক্সিডেন্ট আমি ওচৰত গৈ পাইছোঁ তেতিয়া মানুহটো মৰি গ'ল। তোমাৰ কি মৰা ইচ্ছা আছে আগত? এনেকুৱা সময়ত মই কেনেকে আগত আহি পৰো মই নাজানো। সোণমণি
ছাৰ আমাৰ মাফ কৰি দিয়ক ছাৰ মাফ কৰি দিয়ক আরে মোৰ লগত তুমি চিটিং কৰা আরে চুলে চিনেমা 50 বাৰ মোক টেনশ্যন নাই ভাই তুমিতো ভালে অংক কৰিছিলা সি 50-60টা চুলে কিনি চাইছে তাত তোমাৰ দুখ নাই নহয় ধুনীয়া আইডিয়া আছে এতিয়া কি কোৱা যায় আমি ইয়াৰ পৰা তাক কাছাপে মাৰি পলাব লাগিব সেইটোৱে কৰিব লাগিব হা ঠিক আছে আৰু বেলেগ একো নাই চাৰিজনে ধাক্কা মাৰি তাক পেলাই থৈ আমি যামগৈ হা ঠিক আছে হরেক রকম পাগল দিয়া মিলাইছে মেলা বাবা হরেক রকম পাগল দিয়া মিলাইছে মেলা বাবা তোমার দরবারে সব পাগলের খেলা বাবা তোমার দরবারে সব